DME ফালৰ পৰা ওলোৱা 1708টা টেকনিকেল লেভেলৰ পোষ্টৰ অনলাইন আবেদন বৰ্তমান আৰম্ভ হৈ গৈছে আৰু আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম DME ফালৰ পৰা ওলোৱা 1708টা টেকনিকেল লেভেলৰ পোষ্টৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন আপুনি নিজৰ মোবাইলতে কেনেকৈ কৰিব পাৰিব। তো ইয়াৰ কাৰণে প্ৰথম আপোনালোকে DME যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ যাব লাগিব আৰু এই ৱেবছাইটটোলৈ যোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে ওলাই যাব। তো DME ফালৰ পৰা 1708টা টেকনিকেল আৰু নন টেকনিকেল গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে পোষ্ট ওলাইছিলে হ'লে এইকেইটাৰ কাৰণে এপ্লাই কৰিবলৈ প্ৰথম আপোনালোকে ইয়াত যোনটো নিউ ৰেজিষ্ট্ৰেশ্যনৰ অপশ্যন আছে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব আৰু নিউ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে আপোনালোকে লগ ইন কৰি এপ্লাই কৰিব পাৰিব। তো নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকৰ কি ডকুমেণ্টছ লাগিব আৰু কেনেকৈ চাইজটো কিমান আদি সকলোবোৰ ইয়াত এনেদৰে দেখিবলৈ পাব। তো এইবিলাক চাই আপোনালোকে ইয়াত যোনটো নেক্সটৰ অপশ্যন আছে আপোনালোকে নেক্সটত ক্লিক কৰিব আৰু যেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব DME যোনখন অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্ম সেই ফৰ্মখন আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে চাওক প্ৰথম ফুল নেম অফ দ্য কেণ্ডিডেট। তো ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড বা পাছপৰ্টৰ নামটো যেনেকৈ আছে ঠিক তেনেদৰে ইয়াত আপোনালোকে দিব। তাৰপিছত ছেকেণ্ডত আপোনালোকে দিব লাগিব কেণ্ডিডেট ফাদাৰ্ছ নেম। তো ইয়াত আপোনাৰ দেউতাৰ নামটো দিব, তাৰ তলত দিব লাগিব কেণ্ডিডেট মাদাৰ্ছ নেম। তো ইয়াত আপোনাৰ মাৰ নামটো দিব। তাৰপিছত কেণ্ডিডেট স্পৰ্টছ নেম, যদি আপোনালোকে বিয়া কৰাইছে তেতিয়া আপোনালোকে ইয়াত হাজবেণ্ডৰ নাম বা ৱাইফৰ নামটো আপোনালোকে দিব লাগিব। তাৰপিছত ইয়াৰ তলত আহিলে কেণ্ডিডেট ডেট অফ বাৰ্থ। তো ডেট অফ বাৰ্থত আপোনালোকে ক্লিক কৰি প্ৰথম আপোনাৰ ডেটটো, তাৰপিছত আপোনাৰ যোনটো মন্থ মাহটো, তাৰপিছত আপোনাৰ যোনটো ইয়েৰ সেইটো দিব। তাৰপিছত আপোনালোকে নিজৰ জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব। জেণ্ডাৰটো চিলেক্ট কৰাৰ পিছত এড্ৰেছ লাইন 1ত আপোনাৰ গাঁওখনৰ নাম দিব, এড্ৰেছ লাইন 2ত আপোনাৰ ডাকঘৰটো দিব আৰু এড্ৰেছ লাইন 3ত আপোনাৰ যোনটো পিনক'ড হয় সেই পিনক'ডটো দিব আৰু চিটিত আপোনালোকৰ নিজৰ যোনখন চিটি হয় সেই চিটিখনৰ নাম আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টখন আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব, আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছে। তাৰপিছত আপোনালোকে ষ্টেটখন ইয়াত চিলেক্ট কৰিব নিজৰ। তাৰপিছত পিনক'ডটো দিব। পিনক'ডটো দিয়াৰ পিছত যদি আপোনালোকৰ দুইটা এড্ৰেছ আপোনালোকৰ ছেইম হয় প্ৰেজেণ্ট আৰু পাৰ্মানেণ্ট তেতিয়া আপোনালোকে ইয়াত টিক মাৰি দিব আৰু যদি বেলেগ বেলেগ হয় তেতিয়া আপোনালোকে ইয়াত টিক মাৰিব নালাগে। তো ইয়াত আপোনালোকে তলতো পূৰাই দিব। তাৰপিছত এই সকলোবিলাক দি হোৱাৰ পিছত আকৌ তলত আহিলে আপোনালোকৰ মোবাইল নং অফ দ্য কেণ্ডিডেট। তো ইয়াত আপোনালোকে অনলাইন এপ্লাই কৰোঁতে যোনটো মোবাইল নাম্বাৰ দিব বিচাৰে সেই নাম্বাৰটো দি আপোনাৰ দিব আৰু মোবাইল নাম্বাৰটো দি আপোনালোকে যোনটো চেইন OTP অপশ্যন আছে চেইন OTPত ক্লিক কৰিব আৰু যেতিয়া আপুনি চেইন OTPত ক্লিক কৰিব আপুনি দিয়া মোবাইলটোত এটা OTP যাব আৰু OTPটো দি আপোনালোকে ভেৰিফাইড ক্লিক কৰিব আৰু এল্টাৰনেট যদি আপোনালোকৰ মোবাইল নাম্বাৰ থাকে তেতিয়া ইয়াত দিব আৰু এইটো নিদিলেও হয়, এইটো অপশ্যনেল। তাৰপিছত ইমেইল এড্ৰেছ অফ দ্য কেণ্ডিডেট, তাৰপৰা আপোনাৰ যোনটো ইমেইল ID হয় সেই ইমেইল IDটো আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত নেশ্যনেলিটি অফ দ্য কেণ্ডিডেট, ইয়াত আপোনাৰ নেশ্যনেলিটিটো দিব, ইয়াত ইণ্ডিয়ান চিলেক্ট হৈ থাকে। তাৰপিছত ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক যদি আপোনাৰ কিবা আছে তেতিয়া দিব আৰু যদি নাই আপোনালোকে ইয়াত ন' মাৰ্ক বুলি লিখি দিব আৰু এইবিলাক দি হোৱাৰ পিছত আপোনালোকে কেটেগৰী অফ দ্য কেণ্ডিডেট, ইয়াত আপোনালোকৰ আপুনি জেনেৰেল নে SC নে ST নে OBC MOBC আপোনালোকে যোনটোৱে হয় সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰিব। তাৰপিছত এইটো দিয়াৰ হোৱাৰ পিছত আপোনালোকে ইয়াত OBC দিলে আপোনালোকে ইয়াত সুধিছে টি টাইপছ আদিবাসী, যদি হয় ইয়াত দিব আৰু যদি নহয় আপোনালোকে আদাৰ্ছত ক্লিক কৰিব আৰু আদাৰ্ছত ক্লিক কৰাৰ পিছত ইয়াত সুধিছে ফিজিকেলি দিব্যাংগ। তো যদি আপোনালোকে কোনোবা হয় তেতিয়া আপোনালোকে ইয়াত য়েছত দিব আৰু যদি নহয় এইটো নোট দিব আৰু এইবিলাক দি হোৱাৰ পিছত সুধিছে হুৱেডাৰ কেণ্ডিডেট ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। তো আপুনি অসমৰ স্থায়ী বাসিন্দা হয় নে, যদি হয় ইয়াত য়েছ দিব, নহ'লে ইয়াত ন' দিব। তাৰপিছত ডু ইউ ৱেন টু এপ্লাই ফৰ টেকনিকেল পোষ্ট। তো ইয়াত সুধিছে আপোনালোকে গ্ৰেড 3 লেভেলৰ পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব খুজিছেনে। যদি আপোনালোকে ITI কৰা হয়, যদি আপোনালোকৰ ITI ডিপ্ল'মা আছে তেতিয়া আপোনালোকে ইয়াত য়েছত দিব আৰু যদি নাই আপোনালোকে নোট ক্লিক কৰিব আৰু আপোনালোকৰ যিহেতু এইটো টেকনিকেল লেভেলৰ পোষ্ট সেইকাৰণে আপোনালোকে যদি ইয়াত নোট দিয়ে তেতিয়া আপোনালোকে ইয়াত অনলাইন এপ্লাই কৰিব নোৱাৰিব। তো ইয়াত আপোনালোকৰ ITI থকাখিনিৰ কাৰণেহে হ'ব। তো ইয়াত আপোনালোকে য়েছতে দিব লাগিব আৰু য়েছত দিয়াৰ পিছত আপোনালোকৰ এইকেইটা অপশ্যন এনেদৰে দেখিবলৈ পাব, ষ্টাফ নাৰ্ছ, ডিজাৰ, লেবৰেটৰী টেকনিচিয়ান, এনেদৰে আপোনালোকৰ বহুতকেইটা পোষ্ট আছে আৰু এই পোষ্টকেইটা আপোনালোকৰ টেকনিকেল লেভেলৰ হয়। যদি আপোনালোকে ITI বা এনেকুৱা ধৰণৰ টেকনিকেল কোৰ্চ কৰা নহয় তেতিয়া আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিব নোৱাৰিব। ইয়াত অকল আপোনালোকৰ থাৰ্ড গ্ৰেড 3 লেভেলৰ হয় আৰু এই সকলোবিলাক
দি হোৱাৰ পিছত আপোনালোকে অলপ তললৈ যাব তললৈ গৈ ইয়াত এটা অপশ্যন আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নং অফ আছাম তো আপোনাৰ এক্সচেঞ্জৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত দিব লাগিব তাৰপিছত আপোনালোকৰ কণ্টেক্সুৱেল এমপ্লয় যদি হয় আপোনালোকে কৰি আছে এনেকুৱা হেৰিত তেতিয়া আপোনালোকে ইয়াত য়েছ দিব নহ'লে নোট দিব আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে যেতিয়াই ইয়াত ফটোগ্ৰাফাৰ হওক বা আপোনালোকে যোনটোতে চিলেক্ট কৰি দিয়ে তেতিয়াই আপোনালোকে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো দিবলৈ আহি যাব মই ইয়াত এতিয়া আপোনালোকক এটা চিলেক্ট কৰি দেখুৱাইছোঁ ইলেক্ট্ৰিচিয়ানতে মই ইয়াত আপোনালোকক চিলেক্ট কৰি দেখুৱাইছোঁ ইয়াত যেতিয়াই মই ইয়াত চিলেক্ট কৰিম তেতিয়া ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো দিবলৈ এনেদৰে আহি যায় তো ইয়াত প্ৰথম আপোনালোকে মেট্ৰিকৰটো দিব লাগিব মেট্ৰিকত কিমান নম্বৰ পাইছিলে মাৰ্ক অফ 10ত তাৰপিছত মাৰ্ক আউট অফত কিমান মাৰ্কৰ হৈছিলে মাৰ্ক অফ পাৰ্চেণ্টেজটো কিমান আপোনালোকৰ তাৰপৰা কোন চনত পাছ কৰিছিলে কোনখন স্কুলৰ পৰা পাছ কৰিছিলে এই সকলোবিলাক দিব লাগিব তাৰপিছত হায়াৰ ছেকেণ্ডেৰী আপোনালোকে ক'ৰ পৰা পাছ কৰিছিলে ষ্ট্ৰীমটো কি আছিলে প্ৰথম ইয়াত দিব লাগিব আপোনালোকৰ ছায়েন্সৰ নে আৰ্টছৰ নে কমাৰ্চৰ সেইটো আপোনালোকে দিব লাগিব তাৰপিছত কিমান পাইছিলে এই সকলোবিলাক আপোনালোকে ছেম টু ছেম ভৰালেই হ'ব তাৰপিছত ITIত আপোনালোকৰ গ্ৰেডটো ইয়াত চিলেক্ট কৰিব লাগিব ষ্ট্ৰীমটো তাৰপৰা কিমান নম্বৰ পাইছিলে কিমানৰ ভিতৰত হৈছিলে পাৰ্চেণ্টেজটো তাৰপৰা কোন চনত পাছ কৰিছিলে আৰু বৰ্ডখন আপোনালোকৰ কি আছিলে বা স্কুলখনৰ নাম আপোনালোকে দিব লাগিব এই সকলোবিলাক দি হোৱাৰ পিছত তলত এটা অপশ্যন আছে আপোনালোকৰ আপলোড ফটোগ্ৰাফ তো ইয়াত ফটোগ্ৰাফটো আপোনালোকে ধৰি দিছে 250 to 320 পিক্সেলৰ ভিতৰত হ'ব লাগিব আপোনালোকৰ আৰু আপোনালোকৰ ফটোখনৰ চাইজটো ধৰি দিছে 50 KB আৰু ছিগনেচাৰটো ধৰি দিছে আপোনালোকৰ 100ৰ পৰা 180 100ৰ পৰা 220ৰ ভিতৰত আৰু কেবিটো হ'ব লাগিব আপোনালোকৰ 30 KB আৰু এই সকলোবিলাক দি হোৱাৰ পিছত আপোনালোকে তলত এটা পাছপোৰ্ট ক্ৰিয়েট কৰিব লাগিব তো পাছপোৰ্টটো আপোনালোকে নিজৰ মনত থকাকৈ দিব যিহেতু আপোনালোকে লগ ইন কৰাৰ টাইমত আপোনাৰ পাছপোৰ্টটো দৰকাৰ হ'ব তো এইকেইটা দি আপোনালোকে ইয়াত যোনটো টিক মাৰ্কৰ অপশ্যন আছে এই টিক মাৰ্কটোত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰি ফাইনেল ছাবমিটত ক্লিক কৰিব আৰু যেতিয়াই আপোনালোকে ফাইনেল ছাবমিটত ক্লিক কৰিব তেতিয়াই আপোনালোকৰ যি অনলাইন ৰেজিষ্ট্ৰেশ্যন হয় সেয়া ইয়াত সম্পূৰ্ণ